অৰ্কিড শব্দটোৰ মিনিং হৈছে ইউনিক। তো অৰ্কিড মানে ইউনিক, গ্ৰীক শব্দ ন? তো অৰ্কিড মানে হৈছে ইউনিক আৰু এইটো এটা হৈছে গ্ৰীক শব্দ। অৰ্কিড আমি কেনেকৈ চিনি পাম? অৰ্কিড হ'ব হ'লে অৰ্কিড ফুলৰ হ'লে 6টা পাহি থাকিব লাগিব। তাৰে প্লেটো চাওক 1 2 3 4 5 6 তাৰে 6 পেটেল আৰু চেপেল চিমিলাৰ হ'ব লাগিব আৰু 1 সদায় ডিফাৰেণ্ট হ'ব লাগিব। এইটো ডিফাৰেণ্ট পেটেলটোক লিপ বুলি কোৱা হয়, বটানিকেল টাৰ্মছক লিবলম বুলি কোৱা হয়। চব অৰ্কিডতে এটা এটা ডিফাৰেণ্ট থাকে, তাৰ কালাৰটো বেছি মানে এট্ৰেক্টিভ হয় যাতে ইনচেক্টে এট্ৰেক্ট হৈ আহিব পাৰে। সেইটোৱে অৰ্কিডৰ মেইন কেৰেক্টাৰ হয়। অৰ্কিড বুলি ক'লে সেইটোৱে হ'ব 6 পেটেল 5 চিমিলাৰ 1 মডিফাই। মানে মাজৰ পাহিটো বেলেগ হোৱাৰ কাৰণে হৈছে এইটো, কাৰণ 80% অৰ্কিডত গোন্ধ নাথাকে, খালি 20% অৰ্কিডত গোন্ধ থাকে। সেইটো কাৰণে তাৰ মাজৰ পাহিটো বেছি কালাৰফুল হয় যাতে সিহঁতে ইনচেক্টক এট্ৰেক্ট কৰিব পাৰে পলিনেশ্যনৰ কাৰণে। আৰু ইয়াক বটানিকেল নেমটো হৈছে লিবলম আৰু কমন নেম হৈছে লিপ। লেডি অৰ্কিড, এইটোৰ নাম হৈছে ডান্সিং লেডি অৰ্কিড। আৰু দেখাত একদম কাঠেককালি যোনজনী ডান্সাৰ থাকে তেনেকুৱা লাগে আপোনাৰ। যোনবিলাক এপিফাইড অৰ্কিডছ হয় সেইবিলাক আমি এনেকৈ টাবতো লগাব পাৰোঁ। ইটা টুকুৰা আৰু এঙাৰ দি দিলে হৈছে, ওপৰত খালি মছ অকণ দি দিব, কাৰণ সিহঁতক মাটিৰ প্ৰয়োজন নহয়। ইটা টুকুৰা এঙাৰ দি দিলে সিহঁতে মছটাৰটো লক কৰি ৰাখিব লাগে। ইটা টুকুৰা এঙাৰ দি দিলে হৈ যায়। আৰু সিহঁতক কয় এপিফাইড ন? এপিফাইড অৰ্কিডছ বুলি কোৱা হয়। আৰু যোনখিনি গ্ৰাউণ্ড হয় এইফালে চব গ্ৰাউণ্ড অৰ্কিডছ হৈছে। গ্ৰাউণ্ড অৰ্কিডছক মাটিৰ প্ৰয়োজন হয়, কিন্তু চবৰে ছিজনটো বেলেগ বেলেগ। বেছিকৈ অৰ্কিড আপোনাৰ ৱাইল্ড অৰ্কিডৰ মানে পিক ছিজনটো হৈছে মাৰ্চ টু এপ্ৰিল। সেইটো সময়ত আহিলে আপুনি 80% অৰ্কিডৰ ব্লুমিং ছিজনটো পাব। মাৰ্চ টু এপ্ৰিল ন? মাৰ্চ টু এপ্ৰিল। এইটো এটা আছে ফেলনপচিছ। এইজোপা হৈছে খোৱা অৰ্কিডৰ গছ, তাৰ নামটো হৈছে ভেনিলা। আমি ভেনিলা আইচক্ৰীম, ভেনিলা চকলেট খাওঁ বা ভেনিলা কেক খাওঁ, তো ভেনিলা অৰ্কিডতে পৰে। এইজোপা হৈছে ভেনিলাৰ গছ। তো ভেনিলা মানে অৰ্কিড হয়? অৰ্কিড হয়। আজি গম পাইছোঁ। আৰু এইফালে চাওক ভেনিলা ষ্টিকডাল আছে, ভাল ইনফৰমেশ্যন। আমি এচেণ্টটো এক্সট্ৰেক্ট কৰোঁ। এডাল আমি হেৰি কৈছিলে ভেনিলা গছটো দেখাইছিলে, কিন্তু অৰ্কিড বুলি কোৱা নাছিলে। গোৱাত দেখাইছিলে। লাৰ্জেষ্ট অৰ্কিড প্লান্ট, কিন্তু এইটো বেবী প্লান্ট হয়। এইটো ডাঙৰ হ'বলৈ নাই কেও 7-8 বছৰ লাগি যাব। আৰু এইজোপা হাইব্ৰিড হয় আপোনাৰ, ৱাইল্ড মানে কি এইটো বাহিৰৰ স্পেচিছ হয়। আমাৰ ৱাইল্ডখিনিটো চেল কৰাটো ইলিগেল হৈ যায়, সেইকাৰণে এইটো হাইব্ৰিডটো হয়। 7-8 বছৰ লাগি যাব। মানে ফুলপাহ এতিয়ালৈকে আমি অৰিজিনেল দেখা নাই, এতিয়া ফটোতে দেখি আছোঁ। মানে এইটো ডাঙৰ তেতিয়াহে ফুলিব হয়। তো 7 years লাগে ন? আৰু এইটো হৈছে ৱৰ্ল্ডৰ আটাইতকৈ ডাঙৰ অৰ্কিড প্লান্ট। আৰু ফুলপাহ যেতিয়া ফুলে, ফুলৰ চাইজটো হয় 1.2 মিলিমিটাৰ। তো এইটো হৈছে আটাইতকৈ স্মলেষ্ট অৰ্কিড। ওৱান অফ দ্য স্মলেষ্ট। ইয়াৰ চাইজটো আপোনাৰ 1.2 হয় আৰু আমাৰ অসমৰ পৰা এইটো ৰিপৰ্ট কৰা হৈছে। আচ্ছা, মানে অকল আমাৰ ইয়াতে পায়? মানে পায়, বেলেগতো পায়, কিন্তু প্ৰথম ৰিপৰ্টটো আমাৰ অসমৰ পৰাই কৰা হয়। ফাৰ্ষ্ট আমাৰ অসমত পাইছে বুলি কৈছে। আচ্ছা, এইটো স্মলেষ্ট অৰ্কিড না? ওৱান অফ দি স্মলেষ্ট। টিনিঅফাইলাম গ্লেণ্ডুলজাম। ফুলপাহৰ চাইজ হয় 1.2 মিলিমিটাৰ। 1.2 মিলিমিটাৰ। আৰু লিফলেছ অৰ্কিড হয়, সিহঁতৰ পাত নহয়। এইফালে আছে ছেকেণ্ড স্মলেষ্ট, এইটো টিনিঅফাইলাম ক্ৰিপিডিফৰ্মি। ফুলপাহ নাইকিয়া, ফুলৰ চাইজটো হয় 1.5 অৰ্কিড হৈছে এটা গ্ৰীক শব্দ, আৰু অৰ্কিড শব্দটোৰ অৰ্থ হৈছে ইউনিক। তো অৰ্কিড একচুৱেলি এইটো ৱাইল্ড হয়, আৰু ৱাইল্ড অৰ্কিড বেচা কিনা কৰাটো ইলিগেল হয় অসমত। আপুনি এইটো কিনিব নোৱাৰে, বেচিব নোৱাৰে। আপুনি এইটো কি বনাই আছে? কাৰ্বি ড্ৰেছ ন?
কাৰ্বি বেগ মোনা ন তো এইটো কাৰ্বি মোনা 7 দিনমান লাগিছে 7 দিনমান লাগিছে লাঞ্চ কৰিম আমি এতিয়া লাঞ্চৰ অৰ্ডাৰ দিলোঁ ভেজ থালি হয় এইটো আৰু এইটো কয় আছামিজ বাহুবলী থালি ইয়াত এৰাউণ্ড 16টামান আইটেম আছে ভাতৰ লগত মই এতিয়া আছোঁ অৰ্কিড পাৰ্কৰ ভিতৰত এখন গাৰ্ডেন আছে বেম্বো গাৰ্ডেন বুলি কয় আৰু ইয়াত বহুত ভেৰাইটিৰ বাঁহ আছে যেনেকৈ এইটো হৈছে কলা বাঁহ কালাৰটো একদম ব্লেক হয় টোটেলি ব্লেক মোৰ পিছফালে এটা অদ্ভুত প্ৰকাৰৰ বাঁহ গছ আছে তো দেখিলে গম পাব এইটো অদ্ভুত প্ৰকাৰৰ হয় ইয়াৰ মানে যোনবিলাক দেখিছে বহুত অদ্ভুত হয় আজি এই ব্লগটো ইমানতে সামৰিম আপোনালোকে চাই থাকিব আমাৰ নেক্সট ব্লগবিলাক লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব তেতিয়া ভাল লাগিব মনটো চ' আজি এটা সামৰিছোঁ বাই থেংক ইউ ফৰ ৱাচিং এতিয়া তললৈ নামিও যাম আছিলে কেটেলিয়া ন আৰু এইটো আমাৰ কপৌ ফুল বেলবোফাইলাম ন বেলবোফাইলাম কেৰিয়ানাম আৰু শুকান মাছৰ দৰে গোন্ধাই ন ফুলটো এইটোৰ নাম হৈছে কি লেডি স্লিপাৰ এইটোৰ নাম হৈছে কি বাঘৰ দাড়ি